হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল। এটি নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ যাব ওলাইছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰলৈ। এতিয়া একদম ওলাই মেলি ৰেডি হৈছোঁৱেই। এতিয়া বাছত গুৱাহাটীলৈকে যাম। গুৱাহাটীৰ পৰা আৰু ট্ৰেইন আছে ৰাতি 8 বজাত আছে। চ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব সকলোৱে। ত' স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। গুণগুণে আমাৰ শুইয়ে আছে, তাক এতিয়া জগাই দিওঁ। এতিয়া একদম ৱেটিং ৰুমত জিৰণি লৈ আছোঁ। হাই দিয়া, হাই দিয়া, হাই 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 দিয়া। হাই দিয়া। গুণগুণে যাবা তুমি টিলিঙা মন্দিৰত? ট্ৰেইন আহি পোৱাই নাই। কৈ দিয়া দেৰি অপেক্ষাৰ মূৰত কেনে লাগছে উঠি? কি চাইছা? একদম 2 ঘণ্টা লেট। এতিয়া কাপোৰ দিব ইয়াতে। খানা আহি গ'ল আমাৰ। ৰাজধানীৰ খানা খাই দিয়া, খাই দিয়া, খাই দিয়া। এতিয়াহে গ'ল। বিছনা ৰেডি কৰি আছে। এতিয়া লাহে লাহে গৈ আছে, অলপ পিছত একদম ফুল স্পীড। লাইট অফ। বাই বাই। একদম বৰষুণ আহি আছে এইফালে। বৰষুণ আহি আছে। হৈ গেলা, হৈ গেলা। ইয়াতে দিনটোৰ কাৰণে এটা ৰুম বুক কৰি ল'লোঁ। এতিয়া ইয়াত ওলাই মেলি তাৰপিছত মন্দিৰ যাম। ভিডিঅ'টো চাই থাকিব। এতিয়া গা পা ধুই একদম ৰেডি হৈ আহিলোঁ। এতিয়া মন্দিৰ যাবৰ কাৰণে ওলাওঁ আৰু। বাইক চলাই যাওঁ? মন্দিৰ যাবা না? যাবা? হাই দিয়া। ক'ত যাবা কোৱা? টিলিঙা মন্দিৰ। ৰাজধানীত আহি পেলাই একদম বহুত ভাল লাগিছে। বহুত দিনৰ পৰা ভাবি আছিলোঁ ৰাজধানীত এবাৰ উঠি চাম বুলি। চ' সপোনটো পূৰণ হ'ল। বহুত ভাল লাগিল উঠি। আৰু ৰাতি 10টা বজাত আৰু আমাৰ ট্ৰেইন আছে। এতিয়া মন্দিৰ যাওঁ। মন্দিৰৰ পৰা আহি আৰু অলপ ৰুমত জিৰাম। তাৰপাছত ৰাতি আৰু 8 বজাত ষ্টেচনলৈ যাম। একদম আমি ওলাই মেলি মন্দিৰলৈ হ'ব না ভাল একেই। ৰ'বা ৰ'বা ৰ'বা। ক'ত যোৱা? ক'ত যোৱা? লাহে লাহে লাহে। এতিয়া
এতিয়া ইয়াৰ পৰা আমি অটো এখন লৈ ল'ম মন্দিৰলৈ। ইয়াত টিলিঙা মন্দিৰ আহি পালোঁ আমি। জানো তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰদুবি। বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গছি। এইখান থাল কেনে তুলাচোন বহুত ভাল লাগিছে আহি পেলাই। ইয়াতে ফটো তোলা নিষেধ, ত' ভিতৰৰখিনি আপোনালোকক মই দেখাব নোৱাৰিম। বহুত ভাল লাগিছে আহি পেলাই। এতিয়া ইয়াত 3 পাক ঘূৰি পেলাই আমি মনেৰে যিটো ভাবিছোঁ সেইটো কৈ ধাগাপাত আমাক ইয়াত বান্ধি দিব দিছে। জানো দূৰ দূৰণিৰ ডেকা জীয়ৰী আহেনো যোৰা পাতি। পুৱা গধূলি টিলিঙা বান্ধে হ'বলে বিয়াখনি। এতিয়া আমি যাবলৈ ওলাইছোঁ ইয়াৰ পৰা। বহুত ভাল লাগিল আহি পেলাই, আৰু যদি কোনোবা অহা নাই ইয়ালৈ আহিব, সঁচাকৈ বহুত ভাল লাগে। ভিডিঅ'টো চাব বুলি আশা থাক, চবফালে একদম টিলিঙাই টিলিঙা। এতিয়া আমি ওলাইছোঁ যাবৰ টিলিঙা মন্দিৰৰ এটা ফটো নিব লাগিব। জানো ডাকঘৰ গ'ল হুগৰি কাষতে দুলীয়া যা। ৰাতি বাছত আহিলে পাবাগৈ মন্দিৰৰ ঠাই। এতিয়া আমি আহি পালোঁ ৰুম। মুখ হাত ধুই অলপ ফ্ৰেছ হৈ লওঁ। গাইজ যাবৰ কাৰণে ৰেডি হৈছোঁ। মন্দিৰৰ পৰা আহি ভিডিঅ' কৰা নহ'ল, বেয়া নাপাব, কাৰণ বহুত ভাগৰ লাগিছিল আৰু ফ্ৰেছ হৈ পেলাই জিৰণি লৈছিলোঁ অলপ, আৰু গুণগুণৰ টোপনি লাগিছিল, সেইকাৰণে আৰু ভিডিঅ'টো বনোৱা নহ'ল। আৰু এতিয়া আমি ষ্টেচনলৈকে যাম, আমাৰ 10 বজাত আছে ট্ৰেইন। চ' ওলাইছোঁ আৰু যাবৰ কাৰণে তিনিচুকীয়াৰ পৰা ঘূৰাই ল'ম। আৰু টিলিঙা মন্দিৰত আহি সঁচাকৈ বহুত ভাল লাগিল, বহুত ধুনীয়া এটা পৰিৱেশ। আৰু যদি আপোনালোকে কোনোবাই অহা নাই তেতিয়াহ'লে আহিব, সঁচাকৈ বহুত ভাল লাগিল আহি। বহুত মহত্বপূৰ্ণ এটা মন্দিৰ হয়। তুমি আকৌ যাবা ট্ৰেইনত? ভাল লাগিলে ট্ৰেইনত উঠি? বিদায় লওঁ আৰু ইয়াৰ পৰা। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবচোন, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি ওলাইলৈ যাব তিনিচুকীয়া। বাই বাই। যাওঁ আৰু আমি এতিয়া। এতিয়া ইয়াত ৰুমৰ বিল পে'মেণ্ট কৰিলে আমি যাই আছোঁ পিলপিলি ষ্টেচনলৈকে। ৰাজধানী এক্সপ্ৰেছ আহি গ'ল এতিয়া। Hello, আমি গৈ আছোঁ বাছত পাঠশালালৈকে। শেষত দুটামান ফটো আপোনালোকৰ মাজত আগবঢ়ালোঁ। ভিডিঅ'টো সকলোৱে চাব বুলি আশা থাকিল। ধন্যবাদ।